হাই বন্ধুসকল, কি খবৰ? স্বাগতম জনাইছোঁ মিণ্টু ক্ৰিয়েশ্যন টক চেনেললৈ। বন্ধুসকল, আমি আজি আলোচনা কৰিম ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি এই বিখ্যাত গানটোৰ বিষয়ে। তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধুসকল, এই বিখ্যাত ভাইৰেল গানটো গাইছিল মন্নাথ বৰুৱা, যিজন ব্যক্তিক আমি সকলোৱে চিনি পাওঁ। আৰু এই মানুহজনে মই জনাত তেওঁ DY365ৰ সাক্ষাৎকাৰত কৈছিল যে এই গানটো তেওঁ কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে গাইছিল। আৰু তেওঁ সাক্ষাৎকাৰত কৈছিল যে এই গানটো তেওঁ ইমান ভাইৰেল হোৱা গমেই পোৱা নাছিল। বন্ধুসকল, এই গানটোক লৈ ওলোৱা কেইটামান আমি হাস্যৰসক ফটো চাওঁ আহক। কুকুৰ মানে ডগ, ডগ মানে কুকুৰ। চামন নাৰায়ণপুৰত এতিয়া কি চলিছে? বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা চলি আছে। ডিয়াৰ ক্ৰছ, প্ৰেম মানে তুমি, তুমি মানে প্ৰেম। ই নিশ্চয় কোনোবা বেলেগ ছোৱালীৰ কথা ভাবি আছে। কেলা ফুলনি মানে বাগিচা নে বাগিচা মানে ফুলনিয়ে? দাদা গান এটা শুনকচোন। ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। চুপ চুপ চুপ, কেলা এটা আৰু শব্দ নকবি, জিৰা কাটি দিম। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব আগলৈকে এনেকুৱা লেটেষ্ট ভিডিঅ' পাই থাকিবলৈ। বন্ধুসকল, শ্বেয়াৰ কৰিব দেই।